हेलो एवरीवन जानबी सोल्डर अन्यटी भिडिओ आपनालोকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো কি খবৰ आपनालोকৰ আশা কৰো সকলো ভালে আছে ময়ো ভালে আছো বৰ্তমান অকনমান বেমাৰৰ কাৰণে মাত্ৰ অলপ বহি আছে হেয়াও ভাল পাইছোগে আৰু आपनालोকৰ যি মৰম পাইছো आपनालोকৰ যি সহাৰি পাইছো হে সহাৰিয়ে মোক 1000 সাবস্ক্ৰাইবাৰ এটা ফ্যামিলি দিছে তাৰ বাবে বহুত বেছি ধন্যবাদ বৰ্তমান হয়তো 1500 মান হল গৈ সাবস্ক্ৰাইবাৰ বহুত বেছি ভাল লাগিছে আগলৈ এনেদৰে মৰম আৰু সহাৰি জনাই যাব আজি মই কিছুমান স্কিনৰ ডিজাইন লৈ আহিছো আপোনালোকক মাজতে যিমানখিনি স্কিন বনালো দেখাব পৰা নাছিলো বহুত দিনে হল মই স্কিনৰ ডিজাইনসমূহ আপোনালোকলৈ আগবঢ়াব পৰা নাই ব্যস্ততাৰ মাজে যিহেতু দিনবোৰ পাৰ হৈ গৈছে তাতে মোৰ গাটো ভাল নাছিলে আজি হে ভাবিছো যেনেকৈ হলো এটা ভিডিও কৰো স্কিনৰ ডিজাইনসমূহ আপোনালোকক দেখাও তেতিয়া হলে বলক পলম নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথমে মই কেটামান হৰু স্কিনৰ ডিজাইন আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আৰু এইকিটা হৈছে এয়া এটা ডিজাইন বৰ ধুনিয়া এটা ডিজাইন এই ডিজাইনটো বহুতেই লৈছে আৰু বহুতে খুদে কিন্তু যে স্কিনৰ সাইজটো হৰু হলে ডিজাইনটো হৰু হ'ব নেকি হৰু নহয় অৱশ্যে ডাঙৰ স্কিনখনৰ ইয়াৰ দুটা অংশ থাকে তাৰে এটা অংশত আমি এটা ডিজাইন বনাই দিও আৰু এয়া হৈছে এটা হৰু স্কিনৰ ডিজাইন হয় কিন্তু ইয়াৰ সাইজটো সেমে থাকিব ডাঙৰ স্কিনত যিমান সাইজৰ থাকে হৰুটো সমানেই থাকে কিন্তু ইয়াৰ ফ্ৰেমটো হৰু হয় এবাবে বহুতে হয়তো হুদে যে ফুলটো হৰু হ'ব নেকি কেবে সাইজৰ হয় ভাল লগা এটা ডিজাইন আৰু এয়া এই ডিজাইনটো বহুতে বিচাৰে ভাল লগা এটা ডিজাইন আৰু এইটো এটা ডিজাইন এইটো একেবাৰে কমন হৈ পৰিছে প্ৰায় সংখ্যক মানুহে এইটো ডিজাইন বিচাৰে হসাকে বহুত বেছি ভাল লাগে এয়াৰ চাওক হৰু নহয় ডিজাইনটো সমান সাইজৰে থাকে 12-13 সেন্টিমিটাৰৰ এটা ডিজাইন হয় কিন্তু হৰু স্কিনত দিয়া কাৰণে হৰু যেন লাগে কিন্তু হৰু নহয় আৰু এয়া এটা ডিজাইন এই ডিজাইনটো বহুতে বিচাৰে ভাল লগা এটা ডিজাইন আৰু এয়াটো একেবাৰে কমন হৈ পৰিছে পিকক সকলোকে লাগে পিকক ডিজাইনটো বেছি চলিছে আৰু ভাল লাগে হসাকৈ পিকক ডিজাইনটো আপোনালোকেও যদি বিচাৰে স্ক্ৰিনশ্বট লৈ মোক কন্টাক্ট কৰিব পাৰে মোৰ স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব এটা এয়া একেই ডিজাইনৰে হয় বেছিভাগ মানুহে এই ডিজাইনটো বিচাৰে ভাল লগা এটা ডিজাইন হসাকৈ বহুত বেছি ভাল লাগে কাপোৰত কৰিলে মোৰ ভিডিওবোৰ চাইছে যদি এইটো ডিজাইন হয়তো আপোনালোকে দেখিছে ধুনিয়া লাগে এটা ডিজাইন আৰু এয়া হৈছে এটা বুটা টাইপৰ ডিজাইন আজি পঠাবলগীয়া হৰু স্কিনৰ এয়া 8টা আৰু পিকুৱে 3টা মান ৰেডি কৰি আছে এতিয়ালৈকে ৰেডি হোৱা নাই এইকেইটা হৈছে হৰু স্কিন এতিয়া আহিছো মিডিয়াম সাইজৰ স্কিনলৈ এয়া দুটা ডিজাইন আপোনালোকেও যদি বিচাৰে স্ক্ৰিনশ্বট লৈ মোক হোৱাটসঅ্যাপ কৰিব পাৰে এয়া এটা ডিজাইন এইখিনি সকলোখিনি আজিৰ অৰ্ডাৰ আছে আপোনালোকে যদি এনেকুৱা লব বিচাৰে স্ক্ৰিনশ্বট লৈ মোক পঠালে হল আৰু এয়া এটা ডিজাইন বহুতে হুদে যে স্কিনখনৰ সাইজটো হৰু হলে হৰু হ'ব নেকি দুইটা সমান সাইজৰ হয় স্কিনখন সমান সাইজৰে হয় দুইটা ডিজাইনে সমানে হয় আপোনালোকে হয়তো ধৰিব পাৰিছে দুইটা সমানে হয় কিন্তু আপোনাৰ ইয়াত এটা ডিজাইন বহিব আৰু ইয়াত হলে আৰু এটা বহিব পাৰে মানে সমান সাইজৰ দুটা হয় এখন ইয়া দেখিছে আপোনালোকে ডিজাইন হৰু নহয় ডিজাইনটো সেমে থাকিব কিন্তু স্কিনখন হৰু হ'ব পাৰে আৰু এয়া হৈছে দুটা ডিজাইন
আপোনালোকৰ প্ৰথম আৰু প্ৰধান কুৱেশ্যন হৈছে আপুনি বস্তুটো আমালৈ পঠাব কেনেকৈ বা ডেলিভাৰ কেনেকৈ কৰিব। তাৰ কুৱেশ্যনৰ আনচাৰ মই ইতিমধ্যে বহুত লোকক দিছোঁ আৰু বহুত লোকে হয়তো নাজানিব পাৰে, সেইবাবে মই জনাই দিছোঁ। মোৰ আগৰ ভিডিঅ'টো দেখাই দিছোঁ মই কেনেদৰে সামগ্ৰীবোৰ পঠাওঁ। আপোনালোকে গম পাব যে মই DTDC কুৰিয়াৰ ছাৰ্ভিচক বেছি প্ৰাধান্য দিওঁ, কিয়নো তাৰ শ্বিপিং চাৰ্জ অৰ্থাৎ ডেলিভাৰী চাৰ্জটো মই বাকী কুৰিয়াৰ ছাৰ্ভিচতকৈ অকণমান কম পাওঁ। STC বা অন্য যিকোনো কুৰিয়াৰ ছাৰ্ভিচতকৈ অকণমান যিহেতু কম পাওঁ, সেইবাবে মই DTDCক বেছি প্ৰাধান্য দিওঁ। বহুতে হয়তো চিনি নাপাবও পাৰে DTDC এনেকুৱা এটা ছাৰ্ভিচ, যিটো ছাৰ্ভিচ আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে থাকিব। আপোনালোকে এবাৰ ইণ্টাৰনেটত চাৰ্চ কৰি চালে গম পাব আপোনালোকৰ পৰা কিমান আঁতৰত এটা DTDC কুৰিয়াৰ ছাৰ্ভিচৰ অফিচ থাকিব, তাৰ পৰা আপোনালোকে বস্তুটো ৰিচিভ কৰিব পাৰিব। মই ইতিমধ্যে DTDC যোগেদি অসমৰ বিভিন্ন ঠাইলৈ, লগতে আপোনাৰ অসমৰ বাহিৰৰ বিহাৰ, ৰায়পুৰ, চেন্নাই এনেকুৱা ঠাইলৈ মই পঠাইছোঁ DTDC যোগেদি। আৰু আমাৰ তিনিচুকীয়াৰ ওচৰে পাজৰে হ'লে নতুবা যোৰহাটলৈকে মই বাছেৰে দিয়া ব্যৱস্থা কৰোঁ। এইফালে আপোনাৰ জোনাইলৈকে মই বাছেৰে দিয়া ব্যৱস্থা কৰোঁ। তিনিচুকীয়াৰ পৰা যিবোৰ বাছ চলে ডেইলি, তেনেকুৱা বাছতো দিওঁ। তেনেকুৱা বাছত দিলে এদিনতে পায়। DTDCত হ'লে 3 বা 4 দিন, খুব সম্ভৱ আপোনালোকৰ 5 দিন সময় লাগিব পাৰে। আপোনালোকৰ ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে। স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। আৰু এয়া এটা 3টা গোলাপ আৰু এয়া 3টা, এনেকৈ 3টা ডিজাইনো দিব পাৰিব। আৰু এয়া হৈছে আটাইতকৈ ডাঙৰ স্ক্ৰীন। ইয়াৰ চাইজ হৈছে 10x12 হয়। ইয়াৰ চাইজটো ডাঙৰ আৰু আপুনি 4টা ধুনীয়াকৈ ডিজাইন বহাব পাৰে। এয়া দেখিছে, এয়া এটা ডিজাইন। এয়া এটা ডিজাইন। এনেকুৱা 2টা আছে সেম ডিজাইনৰ। এয়া হৈছে আন এটা ডিজাইন, আজিৰ ডিজাইনৰ শেষৰ ডিজাইন। আৰু কেইটামান ৰেডি কৰি আছে, হয়তো সেইকেইটা যদি পাৰোঁ ফটো আকাৰে মই আপোনালোকলৈ লৈ আহিম। আপোনালোকৰ যদি ডিজাইনবোৰ ভাল লাগিছে স্ক্ৰীনশ্বট এটা লৈ মোক হোৱাটছআপ কৰিব। এনেকুৱা নহয় যে অকল হোৱাটছআপ কৰিব, কলো কৰিব পাৰিব। 6003099280 এইটো নাম্বাৰত কল কৰিবও পাৰিব, লগতে হোৱাটছআপো কৰিব পাৰিব। যদি কিবা ডিজাইন ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপত পঠাই দিলে হ'ব। আৰু মই আপোনালোকলৈ এতিয়া লৈ আহিছোঁ কটনৰ যোৰা। এইখিনি আজিৰ অৰ্ডাৰ আছে, মই থাকিব পৰা নাই। এইখিনি আজি অৰ্ডাৰ আছে। আপোনালোকক কালাৰবোৰ মই দেখাই দিছোঁ। যিহেতু গৰমৰ দিন বহুতে কটনৰ কাপোৰ বিচাৰি, এইখিনি মোৰ অৰ্ডাৰ আছে। এইটো এটা ভাল লগা কালাৰ। এয়া হৈছে ব্লেক কালাৰ, এয়া মুগা কালাৰৰ, এয়া পিংক, এয়া হোৱাইট কালাৰ, এয়া এটা গ্ৰীণ কালাৰ, এয়া মেৰুন কালাৰ, এয়া হোৱাইট, পিংক, এয়া এটা স্কাই ব্লু, এয়া হৈছে এটা গ্ৰে কালাৰ, এয়া হোৱাইট, এয়া মুগা কালাৰৰ, এয়া স্কাই ব্লু, এয়া পিংক কালাৰ, মুগা কালাৰ, আৰু এটা ডাৰ্ক স্কাই ব্লু কালাৰ। এইটো লাইট হয়, এইটো অলপ ডাৰ্ক হয়, ভাল লাগে এইটো কালাৰ। আৰু এয়া হৈছে আটাইতকৈ মোৰ ভাল লাগে পেৰট গ্ৰীণ। এয়া হোৱাইট আছে, এয়া ব্লেক, এয়া পিংক, এয়া স্কাই ব্লু আৰু য়েল্লো কালাৰ। আজি এইখিনিয়ে অৰ্ডাৰ আছিলে, আপোনালোকক দেখালোঁ। মই আপোনালোকক ফটো আকাৰে দি দিম, আপোনালোকে চাব পাৰিব কালাৰসমূহ। ইয়াৰ উপৰিও মোৰ ওচৰত আছে খাদী কটন, যিহেতু এতিয়া গৰমৰ দিনত কটনে চলিছে। আজি যিখিনি অৰ্ডাৰ আছে সেইখিনি মই আপোনালোকক দেখাই দিছোঁ। আজি খাদী কটনৰ অৰ্ডাৰ ইমানেই আছে। কালাৰকেইটা মই দেখাই দিছোঁ। এয়া হোৱাইট কালাৰ, এয়া মেহেন্দি কালাৰ, এয়া পিংক, এইটো ভাইলেট কালাৰ, আৰু এয়া হোৱাইট আৰু স্কাই ব্লু। এইকেইটাই আছে আজি
বহুতে সুধি থাকে খাদী কটনটোনো কি হয় মই ইয়াতে দেখাই দিছোঁ ভিডিঅ' মাজেৰে আপোনালোকলৈ ইয়াত আপোনাৰ এখন চাদৰ হ'ব চাদৰ দহি কৰা থাকিব এয়া হৈছে মেখেলাখন চিলোৱা থাকে আপোনাৰ ফলছ লগোৱা নাথাকে বাৰু তথাপিও চিলোৱা থাকে পিন্ধিব পৰাকৈ আৰু এয়া হৈছে ব্লাউজ পিস নৰ্মেল কটনত কিন্তু এয়া হৈ গ'ল মেখেলা এয়া হৈ গ'ল চাদৰ এটো ইমানেই থাকে ইয়াত দহি কৰা নাথাকে মেখেলা চিলোৱা নাথাকে লগতে ব্লাউজ পিসও নাথাকে এয়া হৈছে কটন এয়া হৈছে খাদী কটন আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰো আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আজি মোৰ যিখিনি কাপোৰৰ অৰ্ডাৰ আৰু স্কিনৰ অৰ্ডাৰ আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো কালাৰ আৰু ৰিডিউচাৰ ব্ৰাছ এইবোৰ নেদেখালো এইবোৰটো সকলোৱে চিনি পায় যি সকলোৱে চিনি নাপায় মোৰ আগৰ ভিডিঅ'সমূহত চাব পাৰিব কেনেকৈ স্কিন পেইন্টিং কৰে কেনেকৈ কালাৰ লগত ৰিডিউচাৰ মিক্স কৰে লগতে কি কিটটোত থাকে হেয়া সকলোবোৰ আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহত চাব পাৰিব ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা কোৱেশ্চন থাকে মোক কল কৰি সুধিব পাৰিব যিমানখিনি পাৰো মই আপোনালোকক ভিডিঅ' আকাৰে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে বহুতে বহুত কোৱেশ্চন কৰে যে এজোৰ কাপোৰ কৰিবলৈ কিমান কালাৰ লাগিব নতুবা এটা কালাৰে কিমানজোৰ কাপোৰত কৰিব পাৰিম তেনেকুৱা কিছুমান কোৱেশ্চন নতুনকৈ শিকাবোৰে আধা ধৰে আধা কিয় নধৰে হেয়াও বহুতে কোৱেশ্চন কৰে কি টিপছ ব্যৱহাৰ কৰিলে সম্পূৰ্ণ কৰিব পাৰি ডিজাইনটো হেয়াও মই আপোনালোকক দেখুৱাম প্ৰেক্টিক্যালি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যি সকলৰ কিছুমান কোৱেশ্চন থাকে স্কিন ড্যামেজৰ বা যিকোনো কোৱেশ্চন হলে মোক কল কৰিব পাৰে এনেকুৱা নহয় যে অকল মোৰ পৰা বস্তু লৈছে মোক কল কৰিব তেনেকুৱা নহয় যি সকলে বেলেগৰ পৰা লৈছে বস্তু তেখেতলোকৰ স্কিন ড্যামেজ হলে মোক কল কৰিব পাৰে ডিজাইনটো যদি বেয়া হৈছে তেতিয়াও মোক কল কৰিব পাৰে যিকোনো আপোনালোকৰ মনত কোৱেশ্চন থাকিলে মোক কল কৰিব পাৰে মই স্কিনসমূহ আকৌ আপোনালোকক ৰিপেয়াৰিং কৰি দিব পাৰো তাৰ বাবে মোক যোগাযোগ কৰিব আপোনালোকে জৰ পৰাই নলক লাগিলে মোৰ পৰাই হওক বা আনৰ পৰাই হওক জৰ পৰাই নলক আপোনালোকে মোক কন্টাক্ট কৰিলে হল মই আপোনালোকৰ স্কিনসমূহ আকৌ মই ৰেডি কৰি দিব পাৰিম তাৰ বাবে মোক কন্টাক্ট কৰিব আৰু ভিডিঅ'টি শেষত আপোনালোকৰ স্কিনসমূহৰ ডিজাইন আৰু কিছুমান আছে মই হেয়াও দেখাম আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে তাৰ বাবে অশেষ ধন্যবাদ আৰু অকনমান আছে আপোনালোকে হেকন সময় দিব